গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, মই এতিয়া ভিডিঅ'টো কৰোঁতেনে মৰ্ণিং হৈ আছে। আপোনালোকে ভিডিঅ'টো চাওঁতেনে কি হৈ আছে নাজানো। আজি ভিডিঅ'টো মানে শুই উঠিয়ে আৰম্ভ কৰিছোঁ। আজি ভিডিঅ'টো কোনো ৰষ্টিং নহয়। আজি ভিডিঅ'টো অলপ বেলেগ ধৰণৰ। বলক চাই যাওক, গম পাব আজিৰ দিনটো। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোৰ মানে অইন একো নহয়। আজিৰ হৈছে মোৰ জন্মদিন। তো জন্মদিনৰ ভিডিঅ' হয়। তো ফাৰ্ষ্ট টাইম ব্লগ বনাইছোঁ। ব্লগ বনোৱা নাই আজিলৈকে, আজি ফাৰ্ষ্ট হয়। আজি মন্দিৰ ভাগত আহিছিলোঁ, চতুৰ্শৃং মন্দিৰ, তাত আহিছিলোঁ। এইভাগ মন্দিৰ। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইভাগ পূৰা চিৰিদি খোজকাঢ়ি গৈ থাকিব লাগে। একদম পূৰা ওপৰত আছে আপোনাৰ। এইটো চাৰিভাগ পূৰা দৰ্শন কৰি আহি আপোনালোকক সুন্দৰকৈ দেখাই আছোঁ আকৌ। তো যা এৰিয়া পাহাৰৰ ওপৰত ধুনীয়া আপোনাৰ বহুত ভাগ মন্দিৰ আছে। মেইন ভাগ মন্দিৰ পূৰা এই ওপৰত আছে। চ' দেখাই আছোঁ, বলক চাই থাকক। পূৰা ওপৰত আছে একদম। মেইন পূজাৰ ওপৰত হয়। আৰু ফাইনেলি এয়া হৈছে শিৱ মন্দিৰ। এয়া হৈছে মন্দিৰ পূৰা ৰাউণ্ড ওপৰত মেইন পূজা হয়। দেখালোঁ আপোনালোকক। মণিকূট মানে এইটো তাতে মন্দিৰ হয় সেইটো। তো এইবিলাক মানুহ চানুহ এনেকৈ যায় কিনে মন্দিৰটো বহুত তলত হয়। সেইটো আমি বহুত ওপৰত আছোঁ, বহুত তলত হয়। আপোনাৰ পাহাৰৰ ওপৰত আছোঁ, বহুত তলত মানে এইখিনি গোটেই ৰাস্তা তাৰ তলত হয়। ৰাস্তাটো যিটো মেইন ৰোড আহিছে সেইটো হ'ল মন্দিৰ। ওপৰত এয়া মানে দৰ্শন কৰিব পাৰি। এইটো চাৰিওৰান আপোনাৰ পাহাৰৰ মাজত যেনে পাহাৰীয়া জেগা। সেয়া আমাৰ প্ৰেম প্ৰীতি কৰি আছে মইনাহঁতে। এনেকৈ তোমাৰ পাহাৰীয়া জেগা আৰু আমাৰ ভাল লাগিছে আহি কিনে। তো অলপ চাওঁ বলক। পাহাৰীয়া জেগা এয়া সুন্দৰ এটা ভাল লাগে এনেকুৱা জেগাত আহি। চ' আজি বাৰ্থডে বুলি মানে আপোনাৰ ইয়াতে অলপ সময় কটাওঁ বুলি আহিলোঁ। তো ভাবিলোঁ আপোনালোককো দেখাওঁ। এইটো পাহাৰীয়া জেগা। তো মানে য'তে ত'তে ছোৱালীটো ল'ৰা এনেকৈ বহি আছে মানে মোবাইলটো যি দি মানে বেলেগ জেগাত মানে দেখাব পৰা নাই। আছে আৰু সুন্দৰ এটা অনুভৱ মানে পাহাৰীয়া জেগা। চ' ভাল লাগে।
এনেকুৱাই আৰু বিশেষ আপোনাৰ তলত এয়া মানুহবোৰ দেখিছে যি সুন্দৰ জেগা তো এইফালেদি আপোনাৰ এনেকুৱা ৰাস্তা কি কেছটো গম পাইছেনে য'তে ত'তে ল'ৰা ছোৱালীয়ে মানে বিভিন্ন ধৰণৰ কাম কৰি আছে সেইকাৰণে মোবাইলটো মানে আপোনাৰ য'ত ত'ত দেখাব পৰা নাই আৰু বহুত জেগা আছে দেখাব পৰা নাই কেছটো সেইকাৰণে মানে এটি মানে কিবা কিবি কৰি আছে তো সেইকাৰণে মন্দিৰটো এক মিনিট মন্দিৰটো দেখিছে কিমান তলত আছে চ' এয়া আমি ওপৰত যাই কিনে দৰ্শন কৰি আহিলোঁ তো এই যে মানুহ গৈ আছে এয়াই হৈছে মেইন ওপৰতো তো যাই আহিলোঁ আমি তাৰপিছত এয়া মন্দিৰটো তো আৰু তলত গৈ কৰি আছোঁ পূৰা ধামাক্কা এইটো আকৌ ভালকৈ চাই লওক বান্ধৱীসকল ফাইনেলি মই গৈ দেৱী মানে আপোনাৰ দৰ্শন কৰি আহিলোঁ মন্দিৰটো হৈছে আপোনাৰ দুৰ্গা মা শিৱ বাবা এনেকৈ বিভিন্ন ধৰণৰ মানে আপোনাৰ দেৱী তাতে আছে তাতে পূজা হয় তো কৰোণাৰ কাৰণে মানে মানুহবোৰ কম হৈছে নহ'লে এনেই পূৰা মানুহ বহুত মানুহ থাকে এতিয়া বৰ্তমান কৰোণাৰ কাৰণে ইয়াত অলপ মানুহটো কম হৈছে আপোনাৰ আৰু মন্দিৰটো ভালকৈ খোলা নাই মানে আপোনাৰ ধৰি লওক চব মানে চবকে মানে পূজা কৰিবৰ কাৰণে পাৰ্মিশ্যন মানে মন্দিৰ ইয়াত 3-4টা মন্দিৰ আছে ইয়াৰ ভিতৰত চ' মানে 3-4টা দেৱীক মানে পূজা হয় দেৱতাৰ চ' এইফালে ব'লক ইয়াত উঠিম নাই এইফালে আৰু এই ওপৰত ধুনীয়া লাগে এইটো ত' এতিয়া আমি আহিছোঁ সদায় পেক ওপৰত এইটো মানে বিভিন্ন ধৰণৰ জেগা আছে ফুৰিব পৰা তো মজা লাগে আমি আহিছোঁ এইবাৰ বেলেগ এখন জেগাত মানে বহুত হেৰি জেগা ঘূৰি ফুৰা জেগা আপোনাৰ গম পালে ত' এইবাৰ ইয়াত আহিছোঁ ইয়াত ফটো চটো অলপ উঠিম বুলি আহিছোঁ তো মানে বহুত ধুনীয়া লাগে মানে জেগাটো আপোনালোকক কি ক'ম আৰু তলটো দেখাম বাৰু নমস্কাৰ বন্ধু বান্ধৱীসকল আমি ফাইনেলি মন্দিৰৰ পৰা আহি আছোঁ আহি তলত অলৰেডি পাই গ'লোঁ ত' ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ আজি ভিডিঅ'টো কোনো ৰষ্টিং নহয় নেক্সট মোৰ ৰষ্টিং মানে আপোনাৰ ৰঙালাও বিলাহী আপোনাৰ হিলোৱা ভিডিঅ' আহি আছে 2-3 দিনৰ ভিতৰত আহি আছে চ' তাৰপিছতে ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে অলপ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ভাল পালে যদি আৰু সকলোলৈকে মই ধন্যবাদ জনাইছোঁ মোৰ এই ভিডিঅ'টি আপোনালোকে 10K ভিউজ ফাইনেলি কৰি দিলে সেইকাৰণে মই বহুত হেপ্পী তো এনেকৈ মৰম দি যাওক আগলৈ এয়াই মোৰ আপোনালোকৰ ওচৰত মৰম চেনে দি যাওক এয়া আমি পাই গ'লোহি অলৰেডি তলত ওপৰৰ পৰা ভাল লাগিলে মন্দিৰটোত আহি আৰু আপোনালোকক ইমান ভালকৈ দেখাব পৰা নাই মানে ইয়াত ইমান এটা মোবাইল এলাউড নহয় মানে চিকিউৰিটি ঘূৰিয়ে গৈ আছোঁ মনে হ'লেও মানে ভিডিঅ'টো কৰা হৈছে তো বাই বাই লাভ ইউ